মই পৰিৱেশটো অসমলৈ আনি লৈছোঁ। তেওঁ ক'লে চাহ দিওঁতে ক'লে যে তুমি চাহ পানীখিনি ক'ৰ পৰা আনিবা। মই অসমৰ পদুমণিত গ'লোঁ যে মই দিহিঙৰ পানী চাহখিনি ক'ৰ পৰা আইদেউবাৰী টি ষ্টেটৰ চাহ। সেই কৈছে আইদেউবাৰীৰ চাহ আৰু দিহিঙৰ পানীটো এনেকুৱা টেষ্ট নহয়। পানীখিনি কিহত আনিলে বোলে নাৱত আনিলে। নাৱত কেনেকৈ আনিলে বা বাৰীত গৰম দি পেলাই আনিছিলে। কি নাও আছিল বোলে পাল কৰা নাও বতাহ আছিলে বতাহ সেইকাৰণে টেষ্টটো সলনি হৈছিল। চাইনিজ কিমান চেঞ্চিটিভ মানুহ মানে কিমান স্পৰ্শ আছিল সেইটো 1 নম্বৰ। 2 নম্বৰ হ'ল নেৰুদা। মই এতিয়া কবিতাৰ নাম পাহৰিছোঁ। তেওঁ ভেড়াৰখীয়া আছিলে। তেওঁ নেৰুদাক কৈছে যে আপুনি কেতিয়াবা জানে নেকি শুনিছে নেকি। মই জানো কাৰণ যেতিয়া ছাগলী যদি শুই যায় পোৱালি দিয়া ছাগলীজনী তেতিয়া মই পেটৰ কাণ পাতি শুনো তাই উধাৰলৈ গাখীৰখিনি যোৱাৰ শব্দটো মই শুনি পাওঁ। এই এনেকুৱা চেঞ্চিটিভ হ'ব লাগিব। আন কাণেদি আৰু এটা কথা তোমালোকে মই তোমালোক সম্বোধন কৰিছোঁ পিন্ধি লোৱাৰ। গতিকে তোমালোকে এটা কথা কৰিবা যে আমাৰ কবিতাত এটা চিলেকশ্যন আছে আমাৰ কবিতাকে পঢ়িব নালাগে। পঢ়ি থাকিবা সেইটো নহয়। তোমালোকে আগৰ কবিখিনি যে নীলমণি ফুকন, ভৱেন বৰুৱা, অজিত বৰুৱা, নিৰ্মলপা বৰদলৈ, হীৰেণ ভট্টাচাৰ্য এই কবিসকলক পঢ়িবা আৰু লেখনিখিনি যে সমালোচনা কবি ফুকন আৰু অজিত দেৱগোস্বামী সমালোচনাৰ ওপৰত মানে বহুত ওপৰ হয়। গতিকে এইখিনি সমালোচনা পঢ়ি পেলাব। তেতিয়া কবিতাটোৰ নেপথ্যত কি আছে শান্তি আনিব পাৰিব। আৰু নীলমণি ফুকনৰ কবিতা খুব বেছিকৈ পঢ়িবা কাৰণ তেওঁৰ ধাৰাটো সম্পূৰ্ণ নৱকান্ত বৰুৱা পঢ়িবা কিন্তু তেওঁৰ ধাৰাটো সম্পূৰ্ণ সুকীয়া আৰু তেওঁ সেই ধাৰাটো তোমালোকে কিন্তু অনুভৱ কৰিব পাৰা তেতিয়া পাৰিব। আৰু অজিত বৰুৱাৰ কবিতা জেংৰাই 1963 আমি আগতে বুজি পোৱাই নাছিলোঁ। যেতিয়া ভৱেন বৰুৱাই পাহকৈ যেতিয়া আলোচনা কৰিলে তাৰপাছত সেই দিল্লী আবেলি বীৰেশ্বৰ বৰুৱাৰ অজিত বৰুৱাৰ কবিতা আমিও তেতিয়াও অনুভৱ কৰিলে এতিয়া সেই অনুভৱটো আমাৰ মাজত আছে। তোমালোকে তেনেধৰণে অধ্যয়ন কৰিবা তেতিয়া তোমালোকৰ কবিতা এটা বুজাত সহায় হ'ব। কিন্তু এটা কথা এই 4জন কবিৰে পঢ়িবা কৰ্চত আছে নহয়। বাকী কবিখিনি তোমালোকৰ চিন্তাৰ সমাজলৈ নেপথ্যলৈ লৈ আনিব। তেওঁলোকে তেতিয়াহে তোমালোকে বাকী কবিতাখিনিক আলোচনা কৰিবৰ কাৰণে কেতিয়াবা হয়তো নীলমণি ফুকনৰ কবিতা এটা বাছি খাই তোমালোকে সমালোচনা কৰা, কেতিয়াবা হীৰেণ ভট্টৰ কবিতা এটা সমালোচনা কৰা। তেতিয়া কেতিয়াবা তোমালোকৰ যিটো তোমালোকৰ প্ৰজ্ঞাৰ সাধনাটো ভাল হৈছে। এনেই কবিতা আমাৰ চিলেকশ্যনত আহিছে কাৰণে আমাক এটা বুজাইছে নহয়। তেতিয়া ক্ষুদ্ৰ ৰূপত তোমালোকে সমালোচনা কৰিব। কাৰণ তোমালোক এদিন এটা কথা ভাবিবা যে তোমালোক এদিন গৈ কোনোবা কলেজত বিশ্ববিদ্যালয়ত তোমালোকে পঢ়াব পাৰিব। কিন্তু এতিয়া তোমালোকক বুজাৰ কাৰণে কিমান লোকে সোধাৰ কাৰণে কেইবাজনো ইয়াত মানুহ আছে। তিনিটা ল'ৰা যা লৈ আনা পৰিৱেশটো বেয়া হ'লে চম্ভালিব যা চাহ লৈ আনা চাহ লৈ আনাকে চেনি চেনি যোৱা খবৰ তাৰ পৰা লৈ আনা যোৱা গতিকে তেওঁলোকক সুধিবা যে আমি পেকেটটো আনিলা কৰিলে তোমালোকে সুবিধা সহায় হ'ব। তোমাৰ অধ্যয়নৰ কাৰণে সহায় হ'ব। তোমালোকৰ পৰীক্ষাৰ কাৰণে সহায় হ'ব। তোমালোকে ভৱিষ্যতৰ কলেজত গৈ ইউনিভাৰ্চিটিত গৈ পঢ়াবলৈ তোমালোকৰ সহায় হ'ব। তোমালোকে PhD কৰিবৰ কাৰণে সহায় হ'ব। গতিকে আৰু এটা কথা কি কবি এজনৰ বিষয়ে কবিতা যতীন বৰাৰ কবিতা এটা যেতিয়া অধ্যয়ন কৰা মানুহজনক জানিবলৈ চেষ্টা কৰিছে যে তেওঁ কি ক'ৰ পৰা কোনখন নদীৰ পৰা গৈ তেওঁ কবিতা লিখিছিলে, ক'ত পৰিছিল কৰিছিলে, ক'ত কেনেকৈ পঢ়াইছে এইখিনি অধ্যয়ন কৰিব চেষ্টা কৰিছে। যেতিয়া মানুহৰ জীৱন ধাৰাটো যেতিয়া গম পাব তেতিয়া তোমালোকৰ সহজ হৈ যাব যে নীলিকুমাৰে কি লিখিছে, কবিতাতে কি লিখিছে, অনুভৱটোতে কি লিখিছে। কিন্তু সামগ্ৰিকভাৱে আমাৰ জন্মক অধ্যয়ন কৰাৰ লগতে কিন্তু পূৰ্বৰ সেইকাৰণে শংকৰদেৱে কৈছে পূৰ্ব কবি অপমাদি মাধৱ কন্দলী আদি বিৰচিকাৰ ব্যৱহাৰ অস্থিৰৰ দেশৰ সহাজনৰ কাৰণে মোৰো কৰি কেন্দ্ৰ হৈছে। মই সেইখিনি আগৰখিনি নকৰিলে তোমালোকে চন্দ্ৰকমা আগৰৱালাই যদি অজয় কবিতাটো বুজি নোপোৱা আমি প্ৰিয়তমাৰ চিঠি যদি বুজি নোপোৱা তেতিয়া তোমালোকে আমাৰ কবিতা বুজিবৰ কাৰণে সহজ নহ'ব। তাৰ মাজেদি আহিব লাগিব। তোমালোকৰ বুদ্ধিমত্তা বাঢ়ি যাব, ভাষা জ্ঞান বাঢ়ি যাব, চিন্তা চেতনা বাঢ়ি যাব। সেইবিলাক তোমালোকৰ দেখাৰ অস্ত্ৰ হৈ পৰিব। ধন্যবাদ।